বর্তমান আমি আমার যাত্রার মার্চ পথ। নমস্কাৰ, মোৰ অন্য এটা নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে আমাৰ কলেজৰ ফ্ৰেছাৰ্ছ। তো ফ্ৰেছাৰ্ছ বুলি কি কি আয়োজন কৰিছে আমাৰ কলেজত সকলোবোৰ দেখুৱাম। আৰু এয়া মই ড্ৰেছ পাতি পিন্ধি লৈ গ'লোঁ, ইয়াতে গাড়ীখন উলিয়াই থৈছোঁ এখন, আৰু এতিয়া যাম। তো বলক কলেজলৈ, তাতে কি কি আয়োজন কৰিছে চাওঁ বলক। গাড়ী চাড়ী লৈ আহি গ'লোঁ, পৰকে ওলাই কিনে ফোন মাৰি আছে, যাবলৈ দেৰি হৈছে, সি ডেন্স কৰিব। তো এতিয়া যাম, যাবলৈ যাম কলেজত। পৰক এনেকৈ পৰক দা পুৰা একদম ক'লে এনে ৰেডি হৈ আছা নেকি? বর্তমান আমি আমার যাত্রার মার্চ পথত, আৰু এইফালে আমাৰ লগত আছে পলাশ জ্যোতি বেজবৰুৱা, এইফালে মোৰ স্কুটি চলাই আছে পৰাশৰে, এইফালে মই পৰশ, তিনিও পৰাশৰ পলাশ লগ লাগিছোঁ। আৰু এতিয়া আমি ইডেনত যাই ইডেন জুই লাগি দিম। আজি জুই হ'ব। কি হ'ব আজি? দিৱসত অহা ভিডিঅ'টোত আছিল লগ গাইছ, লগ পাই আছোঁ, ভিডিঅ'টোত জড়িত হৈ থাকক। তো গাইজ বহুত সংঘৰ্ষৰ পিছত মোটামুটি আমি ইডেন পানী নোহোৱা নদী সাঁতুৰি আমি আহি পালোঁ ইডেন। আপোনালোকে ইয়াত দেখিব পাৰে, আৰু এক ছেকেণ্ড ভিতৰলৈ যাই দেখি পাইছোঁ মই। এখন আমাৰ ইডেনৰ গেট ওপৰতো পিনে দেখিছি না? অঁ, আৰু বাহিৰৰ পিনে দেখাম, ভিতৰৰ পৰাই মানে বগা বগা দেখিছে। স্কুল আমি ইয়াতে নপঢ়োঁ গাইজ, আমাৰ কলেজখন অলপ মানে মেইন চকত, আৰু ইয়াতে স্কুলখন আমাৰ ইয়াতে প্ৰথম শ্ৰেণীৰ পৰা মোটামুটি প্ৰথম নহয় কিজানি নাৰ্চাৰীৰ পৰা একদম 10ক লাগি আছে ইয়াতে। আৰু এইখনে হৈছে ইডেনভিল একাডেমীৰ স্কুলৰ গেটখন। আৰু ইডেনভিলৰ কলেজৰ যিকোনো অনুষ্ঠান নহওক কিয় এইখনতে পাতে। পুৰা একদম আয়োজন চলি আছে। পৰশ কৈ দে আয়োজনৰ বিষয়ে। আয়োজন মানে মই ভাবিছিলোঁ হ'ব বুলি কথা, কিন্তু হোৱা নাই বাৰু। ইয়াতে চিয়াৰ তেল লাগিছিল, বাকী আৰু এতিয়া আমাৰ চাউণ্ডখিনি চাউণ্ড ৰেডি হৈ আছে, ৰেডি। বাকী চবে নিজৰ নিজৰ কামত পূৰা একদম ব্যস্ত হৈ আছে। বাকী চব হৈ যাব আধা ঘণ্টামান পিছত হৈ যাব। আৰু আধা ঘণ্টাৰ পিছত চাউণ্ডৰ কাম শেষ। প্ৰথম আৰম্ভ কৰিলে নপুৰণি সন্মিলনৰ ছাত্ৰ ছাত্ৰীয়ে চিনাকি কৰিব, আৰু ইয়াৰ পৰশ জ্যোতি বৰ্মন। বৰ্তমানতো মই যদি পাৰোঁ বা যিখিনি মোৰ দ্বাৰা হয়, মই নীট পৰীক্ষাত উত্তীৰ্ণ হৈ কিনে ডক্তৰ হ'বলৈ মোৰ খুব মন আছে, আৰু চাওঁ বাকী কি হয়। আৰু দ্বিতীয়তে এয়া মঞ্চত মই, আৰু মোৰ গান শুনকচোন। নহ'ব পাৰে, ভূপেন হাজৰিকাৰ কণ্ঠটো অকলে হ'ব নোৱাৰে। তুমি ভূপেন হাজৰিকাৰ এটা কলি, যিকোনো গানৰ এটা কলি আওৰাই দিয়াচোন। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণো সহানুভূতিৰে ভাবিব কোনে নোপোৱা। বহুতে ভাল হৈছে। আৰু মেমৰ পৰাই নৃত্যৰ প্ৰদৰ্শনী আৰম্ভ কৰি দিয়া হ'ল। মেমৰ নৃত্যটো চাই ভাল লাগিল, আৰু বাকী থকা নৃত্যসমূহ উপভোগ কৰোঁ আহক।
আজিৰ সন্ধিয়াৰ বিশেষ আকৰ্ষণ কিমি বৈশ্য আৰু এয়া মঞ্চত কিমি বৈশ্যৰ গীতৰ শৰাই। আৰু আজিৰ অনুষ্ঠান শেষ। এতিয়া চবে ঘৰে ঘৰে গেলি হ'ল। টাটা বাই বাই। পুৰা একদম আজি ফেচাচ শেষ হৈ গ'ল আৰু ফেচাচত পৰকে ইনকে ডেন্স কৰিছে ভাগাৰত পুৰা একদম ঘুমাং লাগে দিছে বোলে ইয়াত। এতিয়া যিয়ে নহওক ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালাক চাই কিনে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু এইটো পলাছ পুৰা একদম গাড়ী চলাই আছে ই বোলে মুখখন নেটকৈ বেয়া পায় পিছৰ পাই বাই বাই দিছে। তো বাই বাই আজিৰ কাৰণে। কালি আৰু এটা নতুন ব্লগ লৈ আহিম।